আজি মই JSP Advice 365 চেনেলৰ দ্বাৰা আপোনালোকক এটা নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক নৱকুমাৰ চৰণীয়াৰ সম্পৰ্কে মই আজি আলোচনা কৰিবলৈ ওলাইছো। আপোনালোকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু স্কিপ কৰি চালে আপোনালোকে গোটেই কথাবিলাক আপোনালোকে বুজি নাপাব। গতিকে আপোনালোকে ভিডিঅ' শেষলৈকে চাই আপোনালোকে কমেণ্ট বক্সত আহি কমেণ্ট কৰিব। আজি মই ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ নৱকুমাৰ চৰণীয়াৰ পলিটিকেল কেৰিয়াৰ সম্পৰ্কে, ৰাজনীতি জীৱনৰ সম্পৰ্কে কিছু কথা আপোনালোকক অৱগত কৰাবলৈ ওলাইছোঁ। নিজৰ ভৰিত নিজে খুটাৰ মাৰি লোৱা জনজাতি সেইজন কোন আপোনালোকে জানে। নৱকুমাৰ চৰণীয়াই জনজাতিৰ প্ৰমাণ পত্ৰ লৈ MP হোৱাৰ বড়োসকলৰ আপত্তি কৰিব লগা নাই, কিন্তু জনজাতিৰ প্ৰমাণ পত্ৰৰ শক্তিক ব্যৱহাৰ কৰি বড়ো জনজাতিৰ বিৰুদ্ধে নৱকুমাৰ চৰণীয়াই নিজক জনজাতিৰ অযোগ্য ব্যক্তি বুলি পৰিচয় দিছে। জনজাতিৰ প্ৰমাণ পত্ৰক নৱয়ে জনজাতিৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব লাগিছিল, কিন্তু তেওঁ বিবেকবিহীন দৰে জনজাতিক ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰিছে। তেওঁ মূৰ্খৰ দৰে জ্ঞানৰ হাতিয়াৰ হৈ নিজক জনজাতিৰ অযোগ্য ব্যক্তি বুলি পৰিচয় দিছে। জনজাতিৰ প্ৰমাণ পত্ৰক নৱয়ে জনজাতিৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব লাগিছিল, কিন্তু তেওঁ বিবেকবিহীন দৰে জনজাতিক ধ্বংস কৰিবলৈহে ব্যৱহাৰ কৰিছে। তেওঁ মূৰ্খৰ দৰে আনৰ হাতিয়াৰ হৈ নিজৰ ভৰিত নিজে খুটাৰ মাৰিছে। নৱকুমাৰ চৰণীয়াই নিজক জনজাতিৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ হৈ আহিছে, অৰ্থাৎ বড়ো বিৰোধী যুঁজিবলৈহে অজনজাতিসকলে তেখেতক সাংসদ ৰূপে জিকাই দিছিল। ৰাৱণক ঘূৰাবলৈ আৰু ধ্বংস কৰিবলৈ ৰামে ৰাৱণৰ ভাই বিভীষণক লংকাৰ ৰজা বনোৱাৰ প্ৰলোভন দি নিজৰ পক্ষ কৰি লৈ বিভীষণক ভাইৰ বিৰুদ্ধে যুঁজ কৰাইছিল। বড়ো জনজাতিৰ ধ্বংস কৰিবলৈ অজনজাতিৰ পৰাই নৱকুমাৰ চৰণীয়াক অজনজাতিসকলে নিজৰ পক্ষ কৰি লৈ বড়ো বিৰোধী যুঁজত নামিছিল। নৱয়ে বিবেকবিহীন অস্ত্ৰৰ দৰে নিজৰ জাতিৰ বিৰুদ্ধে থিয় দিছে। ৰাৱণ ভাই বিভীষণ নিজৰ ঘৰ বিৰোধী আৰু ধ্বংসকাৰী ৰূপে আজি যেনেকৈ পৰিচয় পাইছে, ঠিক তেনেকৈ নিজৰ জাতিৰ কলংক ৰূপে নৱকুমাৰ চৰণীয়াও জনজাতিৰ সমাজত জিন্দেগী পৰিচয় পাব। চৰণীয়া সমাজ সেৱা কৰিবলৈ ওলাই অহা নৱৰ নিচিনা ব্যক্তিৰ কৰ্মকাণ্ডই চৰণীয়া সমাজত কলংকৰ প্ৰতীক হিচাপে সদায় মনত ৰাখিবলগীয়া, কিয়নো নৱকুমাৰ চৰণীয়াৰ কাৰণে চৰণীয়া আৰু বড়োৰ মাজত পৰম্পৰ সন্দেহৰ পৰিৱেশ সৃষ্টি হ'ল। এই সন্দেহ ঘাঁৰ ৰূপ লৈ বড়ো আৰু চৰণীয়া সমাজক কটি নকৰাকৈ নাথাকে। বড়োসকলে অসমৰ জনজাতিৰ প্ৰীতিৰ স্থানত থাকি জনজাতিৰ অধিকাৰ আদায় কৰিবলৈ বড়োসকলে অসমৰ অন্য জনজাতিতকৈ বেছিকৈ বলিদান দি আহিছে। গতিকে অসমৰ অন্য জনজাতিসকলে বড়ো জনজাতিক প্ৰীতিৰূপে মৰ্যাদা দিয়াৰ প্ৰয়োজনো আছে। কিন্তু দুখৰ বিষয় যে বিগত সময়ত নৱকুমাৰ চৰণীয়াৰ লগত থাকি কিছু জনজাতীয় সমাজো নৱৰ নিচিনা অজনজাতিৰ হাতৰ পুতলা ৰূপে ব্যৱহাৰ হৈ বড়োসকলক বিশ্বাসঘাতকতা কৰিছিল। অসমৰ জনজাতিসকলে অসমৰ প্ৰথম বাসিন্দা, গতিকে
অসমৰ প্ৰথম অসমীয়াগিৰি অসমৰ জনজাতিসকলেহে। কিন্তু কিছুমান অনাৰ্যমূলীয় অসমীয়াসকলে অসমৰ জনজাতিসকলৰ এই অসমীয়াগিৰিক মৰ্যাদা লৈ ঈৰ্ষা আছে। তেখেতসকলে এই বিষয়ত জনজাতিক পিছত ৰাখি নিজৰ প্ৰথম অসমীয়া হিচাপে পৰিচয় দিয়াৰ সংখ্যা সোনকালে নিৰ্ধাৰণৰ হোৱাটো জনজাতিসকলে অসমত জনজাতিসকলৰ স্থান আৰু মৰ্যাদা সামাজিকভাৱে স্বীকৃতি পোৱাটো আমি বিচাৰোঁ। জনজাতিসকল অসমৰ প্ৰথম বাসিন্দা হিচাপে অসমৰ ৰাজনীতিক ক্ষমতা জনজাতিৰ হাতত থাকিব লাগে, কিয়নো অসমৰ প্ৰাচীন ভাষা আৰু সংস্কৃতিৰ বিষয়ে জনজাতিসকলতকৈ অসমৰ অন্য জাতিবোৰ বুজি নাপায়। গতিকে অসমীয়াৰ প্ৰাচীন ভাষা আৰু সংস্কৃতিৰ জনজাতিৰ বাহিৰে অন্য সুৰক্ষা দিব নোৱাৰে আৰু নিদিবই। গতিকে অসমীয়াৰ প্ৰাচীন ভাষা আৰু সাংস্কৃতিক জনজাতিৰ বাহিৰে অন্য সুৰক্ষা দিব নোৱাৰে আৰু নিদিব। গতিকে অসমৰ ভাষা আৰু সংস্কৃতিৰ সুৰক্ষা দিয়াৰ দায়িত্ব জনজাতিৰ হাতত থকাটো অসমৰ কাৰণে মংগল। শ্ৰীমন্ত শংকৰদেৱৰ দৰে অসমীয়া পণ্ডিতসকলে অসমীয়াৰ প্ৰাচীন অনাৰ্য ভাষা আৰু সংস্কৃতিৰ ধ্বংস মুখ লৈ ঠেলি দি অসমত আৰ্যমূলীয় ভাষা আৰু সংস্কৃতিক ফৰ ঠাইৰ পৰা চালানি আনি অসমত সংস্থাপন কৰাৰ বাহিৰে বেলেগ কৰা নাই। অসমত বড়োসকলে কৰা আন্দোলন কেৱল বড়োসকলৰ আন্দোলন বুলি ব্যাখ্যা কৰিছে আৰু আন্দোলনত মষিমূৰ কৰিবলৈ চেষ্টা কৰি নানান ষড়যন্ত্ৰত নামিছে। কিন্তু বড়োসকলেহে অসমৰ প্ৰাচীন জনজাতিৰ ভাষা আৰু সংস্কৃতিক উদ্ধাৰ কৰি অসমীয়াৰ মূল সংস্কৃতিক নামিছে। সেই কথা আজি আৰ্যমূলীয় অসমীয়াসকলে বুজি নাপায় আৰু বুজিবই, কাৰণ আজিৰ অসমীয়াই আৰ্যমূলীয় ভাষা আৰু সংস্কৃতিক অসমীয়া সংস্কৃতি বুলি বুজি পায়। গতিকে সেই আৰ্যমূলীয় ভাষা আৰু সংস্কৃতিৰ প্ৰেমীসকলে বড়ো আন্দোলনত অসমীয়া বিৰোধী বুলি ভাবি আৰু তাক মষিমূৰ কৰিবলৈ অহৰহ চেষ্টা কৰে। গতিকে আৰ্যমূলীয় অসমীয়াসকলে সিহঁতৰ এই চেষ্টা চৰণীয়াৰ দৰে ব্যক্তিক বড়োৰ বিৰোধী হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু কৰি থাকিবই। সকলো সচেতন জনজাতিসকলে নিজে আনৰ হাতিয়াৰ হোৱাৰ পৰা দূৰত থকা মানে নিজৰ ভৰিত নিজে মাৰাৰ পৰা দূৰত থকা। বড়ো আৰু অবড়ো কাজিয়া সমাপ্ত নহয়। যেতিয়া নিৰ্বাচন সময় আহে তেতিয়াই অযথাই কিছুমান নেতাই বড়ো আৰু অবড়োৰ ঢৌ আনি গাদী দখল কৰিবলৈ চেষ্টা কৰে। সেই বিষয়ত তেখেতসকলে সফল হোৱা দেখা পাইছে। সফল হোৱাৰ মূল জনজাতিৰে কিছুমান ব্যক্তিসকলে নিজৰ গাদীৰ লবক দমন কৰিব নোৱাৰে, শত্ৰু জালত ফচি যায়। ফলত তেওঁলোকে বিভীষণৰ ৰূপ লৈ নিজৰ জাতিৰ ধ্বংস কাৰ্যৰ বিবেকবিহীন দৰে জঁপিয়াই পৰে। নিৰ্বাচন আহিলে সেই ধৰণৰ বিভীষণ BTCত ঢেৰ দেখিবলৈ পোৱা যায়। বিবেকবিহীন নিজৰ ভৰিত নিজে কুটাৰ